ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক পৰিসীমাৰ আয়তৰ পৰিসীমা কেনেদৰে উলিয়াব লাগে সেই বিষয়ে তোমালোকক শিকাই দিছিলোঁ নহয় জানো। আজি আমি আলোচনা কৰিম বৰ্গৰ পৰিসীমা কেনেদৰে নিৰ্ণয় কৰিব লাগে। ঠিক আছে, বৰ্গৰ পৰিসীমা। আচ্ছা, বৰ্গ মানে কি? যি চতুৰ্ভুজৰ চাৰিডাল বাহুৰ মাপ সমান তাক কি বুলি কোৱা হয়? বৰ্গ। ধৰি লোৱা এইটো এটা বৰ্গ আৰু এই বৰ্গটোৰ মন কৰি থাকিবা, এই বৰ্গটোৰ ধৰি লোৱা ক খ বাহুডালো 5 সেণ্টিমিটাৰ, খ গডালো 5 সেণ্টিমিটাৰ, এইডালো 5 সেণ্টিমিটাৰ, এইডালো 5 সেণ্টিমিটাৰ। ঠিক আছে, আটাইকেইডাল বাহুৰ মাপ সমান, সেইকাৰণে এইটো এটা কি হয়? ক খ গ ঘ এটা বৰ্গ হয়। হয়নে বাৰু? ক খ গ ঘ এটা বৰ্গ হোৱাৰ কাৰণ কি? ইয়াৰ চাৰিডাল বাহুৰ মাপ সমান। ঠিক আছে, ধৰি লোৱা ক খ বাহুডাল 5 সেণ্টিমিটাৰ, খ গডালো 5 সেণ্টিমিটাৰ, গোটেইডাল সমান হ'ব। এতিয়া কথাটো হ'ল কি, বৰ্গৰ পৰিসীমা ওলোৱা সূত্ৰটো কি আছিলে? 4 পূৰণ দিশ। হয়নে? 4 পূৰণ দিশ কেনেকৈ হ'ল, কেনেকৈ পোৱা হ'ল তোমালোকে চোৱা। যিহেতু বৰ্গৰ আটাইকেইডাল বাহুৰ মাপ যিহেতু সমান থাকে, গতিকে দিশ যোগ দিশ যোগ দিশ যোগ দিশ। হয়নে? চাৰিওডাল বাহুৰ মাপ যিহেতু বৰ্গৰ সমান থাকে, গতিকে ইয়াত দিশ মুঠতে কেইটা আছে? 4টা। গতিকে 4 পূৰণ কি হ'ব? দিশ। ঠিক আছে, এই 4 পূৰণ দিশ হ'ল বৰ্গৰ পৰিসীমা লোৱাৰ সূত্ৰ। ঠিক আছে, যেনেকৈ আয়তৰ পৰিসীমা সূত্ৰটো কি আছিলে? 2 পূৰণ দিশ যোগ প্ৰস্থ। ঠিক তেনেকৈ 4 পূৰণ দিশ এইটো হৈছে বৰ্গৰ পৰিসীমা লোৱা সূত্ৰ। আমি ঠিক এনেকৈ কৰিব লাগিব। এতিয়া তোমালোকে এই প্ৰশ্নটো মন কৰা, ইয়াত বৰ্গৰ বাহুৰ দিশ কিমান দিছে? 20 মিটাৰ। আমি পৰিসীমা নিৰ্ণয় কৰিব লাগে। গতিকে আমি কেনেকৈ কৰিব লাগিব? এটা বাহুৰ দিশ, এটা বাহুৰ দিশ 20 মিটাৰ। ঠিক আছে, এতেকে পৰিসীমা সমান কি আছে সূত্ৰটো? 4 পূৰণ দিশ, 4 পূৰণ আৰু দিশ কিমান দিছে? 20 মিটাৰ। হয় নহয়? গতিকে ইয়াত লিখিব লাগিব 20 মিটাৰ আৰু 4 পিছত কিমান হ'ব? 80 মিটাৰ। উত্তৰ হ'ব 80 মিটাৰ। একেবাৰে উজু হয় নহয় বাৰু? মানে চোৱাচোন, হয়নে বাৰু? একেবাৰে উজু। ঠিক এনেকুৱাকে তোমালোকে কৰিব লাগিব দেই। তোমালোকে পুনৰ এই প্ৰশ্নটো মন কৰা, এখন বৰ্গাকাৰ বাগিচাৰ এটা সীমাৰ দিশ 12 মিটাৰ হলে পৰিসীমা কিমান হ'ব? বাগিচাখন বৰ্গাকাৰ, মানে বাগিচাখন এনেকুৱা ধৰণৰ বৰ্গাকাৰ আৰু এই বাগিচাখনৰ এটা বাহুৰ দিশ 12 মিটাৰ, তাৰমানে প্ৰতিটো বাহুৰ দিশ কি হ'ব? এনেকুৱা ধৰণৰ 12 মিটাৰ হ'ব। হয়নে? যিহেতু বাগিচাখন কেনেকুৱা? বৰ্গাকাৰ। ঠিক আছে, তেন্তে পৰিসীমা কিমান হ'ব? আৰু বৰ্গৰ পৰিসীমা লোৱাৰ সূত্ৰটো কি আছিলে? 4 পূৰণ দিশ। গতিকে আমি লিখিব লাগিব বাগিচাৰ এটা সীমাৰ দিশ, এটা সীমাৰ দিশ কিমান দিছে? 12 মিটাৰ। ঠিক আছে, বাগিচাৰ এটা সীমাৰ দিশ 12 মিটাৰ। এতেকে কি? পৰিসীমা 4 পূৰণ কি হ'ব? দিশ। 4 পূৰণ দিশ আৰু 4 পূৰণ দিশ কিমান আছিলে? 12 মিটাৰ। 12
মিটাৰ ঠিক আছে নে আৰু 4 বাৰত কিমান হ'ব 48 মিটাৰ ঠিক আছে উত্তৰ লিখিবা কি বুলি বাগিচাৰ পৰিসীমা 48 মিটাৰ বাগিচাৰ পৰিসীমা 48 মিটাৰ ঠিক তেনেকুৱাকৈ লিখিব লাগিব দেই ঠিক আছে